हेलो गाइस वेलकम टू माय यूट्यूब चैनल लाइफ एकेडमी। आज আমি ফুৰিবলৈ গৈ আছো পাথাৰখামা সাইড। তো পাথাৰখামাৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আহক আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। খুব ধুনীয়া ধাননি পথাৰ, তাৰে মাজেৰে ৰাস্তা। ইয়াৰ ৰাস্তাটো বনাই আছে, কমপ্লিট হ'লে খুব ধুনীয়া হ'ব। তো পলাশবাৰীৰ পৰা ডাইৰেক্ট চাম দিব। এতিয়া তেলটো ভৰাই লওঁ, তাৰপিছত আকৌ যাম। এই বৰষুণৰ বতাৰত মই নানুঠি মটৰত। হে গাইছ, আমি এই গাঁৱৰ মাজে মাজে যাই আছোঁ। যাম সোনকালে যাই পাম। মায়েও ফোন মাৰি আছে, এই বৰষুণত কি কৰি আছা? জিকিছি, তো তাৰ লগত আমিও জিকিছোঁ। চাওক মেঘালয়, আমি মেঘালয় ৰাস্তাৰে যাব লাগিব। আজি খুব বৰষুণ বতৰ। তো আজি এটা বিৰাট ডাঙৰ কথা আছে, কি জানা? আজি বৰষুণ বতৰ না, পাহাৰৰ পৰা হাতী সম্ভাৱনা আছে খুব। চাওক কেনেকৈ জিকিছোঁ জানা? আজি তামাম বৰষুণৰ মাজত। তো মই আৰু ফটো মাৰি আছোঁ। আকৌ যাম, বহুত দূৰত যাব আছে আৰু। তো অলপ ফটো উঠি লওঁ দুটামান। আমি এতিয়া চাহ খাই লওঁ। ঠাণ্ডা, বিৰাট ঠাণ্ডা লাগিছে, জিকি আহিছোঁ ন, তাৰ কাৰণে। তো আমি এতিয়া অসম আৰু মেঘালয় বৰ্ডাৰত আছোঁ। তো এতিয়া আমি মেঘালয় যাম। অসম আৰু মেঘালয় বৰ্ডাৰত চাহ একাপ খাই লওঁ বঢ়িয়াকৈ। বিস্কুট, লেমন বিস্কুট আছে, চাহ, গাখীৰ চাহ। তো এতিয়া আমি মেঘালয় সোমিম। তো এয়া মেঘালয় গভৰ্ণমেণ্ট অফ মেঘালয়। তো গেট অ'পেন কৰিলে ছাৰে। তো আহিলোঁ, আমি মেঘালয়ত এণ্ট্ৰি কৰিলোঁ। ডকুমেণ্টছ দিছোঁ জমা, আমাৰ ন' টেনশ্যনছ। আৰু আমাৰ দুই নম্বৰ ভেকচিনো হৈছে কমপ্লিট। তাৰ কাৰণে আমাক সোমাব দিছে। জয় অসম। মেঘালয়ত সোমাব নোৱাৰিম, তো আমি ছাৰক কৈ কেনে পাৰ্মিশ্যন লৈ মেঘালয়ত সোমাই দিলোঁ। মষ্ট বিউটিফুল প্লেচ ইয়ৰ মেঘালয়। মেঘালয় সোমাইছোঁ আমি। ইয়াতে ৱাটাৰ ক্ৰচিং কৰি আছোঁ এতিয়া। ৱাটাৰ ক্ৰচিং হা, চটবালা ৱাটাৰ ক্ৰচিং। ৱাও, চ ভিউ, মাই গড, কি ভিউ চোৱা না মেঘৰ মেঘ। এই হ'ল মেঘালয়। চাওক ৱাটাৰ, পানী আহি আছে পাহাৰৰ ওপৰৰ পৰা। বৰষুণ, খুব বৰষুণ। মেঘৰ মাজত আমি বহুত দিনৰ সপোন পূৰণ হৈ গ'ল। আমি মেঘালয়ত মেঘত আছোঁ, মেঘৰ আঁৰত। চাওক মেঘ, ৰাতি হোৱা যেন পায়, ৰাতি। ইচ্ছা মেঘত কি জুতি লৈছে। টেনশ্যন নাই, তো ৰ'দ দিছে, বৰষুণ নাই। বৰষুণ এৰিলে তো আমি এতিয়া মেঘালয় যাম। তো এনেকৈ মেঘালয় যাব লাগিব। আমি এতিয়া কি ডিষ্ট্ৰিক্টত আছোঁ? ৰিভয় ডিষ্ট্ৰিক্ট। তো মেঘালয় ৰিভয় ডিষ্ট্ৰিক্টত আছোঁ। ধুনীয়া ঠাই। তো এইটো মোৰ পিছফালে পুখুৰী এটা আছে। তো ইয়াতে পুখুৰীত মাছ মাৰে বৰশী বাই। তো তেনেকৈ আৰু আমি এইটো পুখুৰীটো চাবই আহিলোঁ ইয়ালৈ। এতিয়া নিতুল আৰু অৰূপে গৈছে। ইয়াতে দোকান আছিল আগতে, দোকানখন ভাঙিছে। কৰোণাৰ কাৰণে মানুহ কম হয়, তো তেনেকৈ আৰু।
দোকানটোও বন্ধ হৈ আছে আচ্ছা তোলাই দিব বহুত দূৰত গৈছে পৰহি দাদাই পৰহি বাই আছে তো বহুত সময় ৰখিলোঁ তো মাছ পোৱা নাই মাছ পাব ডাঙৰ ডাঙৰ জানে বৰশী পালে বহুত ধৈৰ্য লাগে তো তেনেকৈ আমি তো ৰখি থাকিব নোৱাৰোঁ এতিয়া আমি আকৌ বেলেগ এটা ৰাস্তালৈ যাওঁ অকণমান দূৰলৈ যাওঁ তো তেনেকৈ ইয়াৰ পৰা যাবলৈ ওলাইছোঁ খুব ধুনীয়া ঠাই ভাল লাগিছে পাহাৰ দুই চাইডে চাৰি চাইডে পাহাৰ তো পাহাৰৰ মাজতে পুখুৰীটো ইয়াতে আছে তো ইয়াতে মাছ মাৰে দাদাহঁতে আৰু এণ্ট্ৰি ফিজ লৈ 50 টকা তো 50 টকাত আপুনি যিমান মাছ উঠাই নিব পাৰে ইয়াৰ পৰা নিব পাৰে আহি আহি আমি আৰু এটা মষ্ট বিউটিফুল প্লেচ পাই গ'লোঁ তো সেইটো হ'ল এয়া ৱাটাৰফল তো এয়া ওপৰৰ পৰা পানী আহি আছে এয়া তো ভাইটি গা ধুই আছে তো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব বাই বাই টাটা